নমস্কাৰ বন্ধু-বান্ধৱীসকল, নৰ্থ ইষ্ট কেৰিয়াৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি কথা পাতিম অসম গভৰ্ণমেণ্টে নতুনকৈ মুকলি কৰা অসমৰ সকলোবিলাক ITIৰ বাবে জুনিয়ৰ ইনষ্ট্ৰাক্টৰ পদৰ বিষয়ে। গতিকে আহকচোন আমাৰ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, এই ভিডিঅ'টিত আমি অসম ITI জুনিয়ৰ ইনষ্ট্ৰাক্টৰৰ সকলোবিলাক তথ্য আলোচনা কৰিম, যেনে ইয়াৰ এজ লিমিট, ভেকেঞ্চি, এলিজিবিলিটি ক্ৰাইটেৰিয়া, লগতে আপোনালোকে এই পদকেইটাৰ বাবে কেনেদৰে এপ্লাই কৰিব। গতিকে এই ভিডিঅ'টি শেষলৈকে চাব। লগতে আমাৰ ইউটিউব চেনেল নৰ্থ ইষ্ট কেৰিয়াৰক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহকচোন আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, দ্য ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিং, চমুকৈ DECT, অসমৰ ফালৰ পৰা কেইটামান পদৰ বাবে জুনিয়ৰ ইনষ্ট্ৰাক্টৰৰ নটিফিকেশ্যন মুকলি কৰা হৈছে। ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ ট্ৰেডৰ বিষয়ে উল্লেখ কৰা আছে, যেনে আপোনাৰ ইলেক্ট্ৰিকেল, ৱায়াৰমেন, ৱেল্ডাৰ, ফিটাৰ, ইঞ্জিনিয়াৰিং ড্ৰয়িং, কাটিং এণ্ড ছুইং, কপা, ড্ৰাফমেন চিভিল, ড্ৰাফমেন মেকানিকেল, ড্ৰেছ মেকিং, ICTSM, মেচিনিষ্ট, মেকানিক ডিজেল, মেকানিক ইলেক্ট্ৰনিক, মেকানিক ট্ৰেক্টৰ, মেকানিক ইনষ্ট্ৰুমেণ্ট, প্লাম্বাৰ, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনাৰ, মেকানিক মটৰ ভেহিকেল আৰু টাৰ্ণাৰ পদৰ বাবে। বন্ধুসকল, যদি আপোনালোকে এই ট্ৰেডকেইটাত ITI কৰা আছে, লগতে আপোনালোকে যিকোনো অনুষ্ঠানৰ পৰা এপ্ৰেণ্টিছশ্বিপ কমপ্লিট কৰা হৈছে, আপোনালোকে এই পদকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে যিসকল কেণ্ডিডেটে 1 বছৰ বা 2 বছৰৰ এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকক এই পদকেইটাৰ বাবে প্ৰাধান্য দিয়া হ'ব বুলি উল্লেখ কৰা আছে। বন্ধুসকল, যদি আমি ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া চাওঁ, তেনেহ'লে কেণ্ডিডেটসকলৰ এজ লিমিট বিচৰা হৈছে 18 পৰা 40 বছৰ। লগতে SC, ST আৰু OBC সকলৰ কাৰণে এজ লিমিট দিয়া হৈছে। ইয়াৰ চিলেকশ্যন প্ৰচেছত হ'ব আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন আৰু স্কিল টেষ্ট, য'ত আপোনালোকৰ 100 মাৰ্কৰ ৰিটেন এক্সাম হ'ব আৰু প্লাছ 50 মাৰ্কৰ স্কিল টেষ্ট। বন্ধুসকল, এই পদকেইটাৰ বাবে অনলাইন আবেদন আৰম্ভ হৈছে 2 ছেপ্টেম্বৰৰ পৰা। লগতে অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 3 অক্টোবৰ। লগতে এই পদকেইটাৰ বাবে আপোনাক অনলাইন আবেদন কৰিবলৈ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজৰ প্ৰয়োজন নাই। গতিকে এই পদকেইটাত আপোনালোকে সকলোৱে এপ্লাই কৰিব বুলি আশা কৰিছোঁ। যদিহে আপোনালোকে এই পদকেইটাৰ বাবে এপ্লাই কৰিব বিচাৰে, তেনে তলত দিয়া ডেছক্ৰিপশ্যন বক্সত গৈ আমাৰ অফিচিয়েল ৱেবছাইট এনি কেৰিয়াৰত ভিজিট কৰিব পাৰে। এই পদকেইটাৰ বাবে অনলাইন আবেদন কিদৰে কৰিব লাগিব তাৰ সকলোবিলাক তথ্য পাব। গতিকে আশা কৰোঁ বন্ধুসকল, আজিৰ এই ভিডিঅ'টি আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে এটা লাইক কৰিব, বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেল নৰ্থ ইষ্ট কেৰিয়াৰক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।